নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল। অন্যতম এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি একদম ভিডিঅ'টো মৰ্ণিঙৰ পৰা ষ্টাৰ্ট কৰিলোঁ। গা পা ধুলোঁ, কাপোৰ চাপোৰো পিন্ধি ল'লোঁ। আজি মানে ঠাইলৈ যাম। আপোনালোকে হয়তো থাৰ্মেল টাইটেল লিখি আপোনালোকে গম পাইছেই ক'ত যাম। ভিডিঅ'টো পলম নকৰি আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। এতিয়া আমি মন্দিৰলৈ গৈ আছোঁ। বা মই আৰু মা আগত গৈছে আৰু বা আমি মন্দিৰত দিবৰ বাবে ধূপ চাকি আৰু তুলসীৰ মালা লৈ ল'লোঁ। কাতি মাহত তুলসীৰ মালা দিবলৈ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে। আমি এতিয়া চিৰি দি উঠি গৈ আছোঁ। বায়ে মন্দিৰত মানুহজনক সৰু সুৰাকৈ কিবা এটা দান দিছে। এয়া মায়ে মন্দিৰত দিবৰ বাবে নৈবেদ্য যোগাৰ কৰি আছিলে। কাতি মাহত তুলসী দিয়া পৰ্বটো বহু দিনৰে পৰা চলি আহিছে। আমি প্ৰত্যেক বছৰে কাতি মাহত তুলসী দিবলৈ যাওঁৱে প্ৰায়। মন্দিৰ দৰ্শন কৰা হৈ গ'ল। এতিয়া আমি ঘৰত যাব ওলাইছোঁ আৰু আমি আহি পালোঁ মন্দিৰৰ পৰা। ফাইনেলি আমি ঘৰ আহি পাই গ'লোঁ গাইজ।